হেল্ল' ফ্ৰেণ্ডছ, আমি আজি আপোনাক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি আহিছোঁ তেজপুৰৰ বিখ্যাত দ পৰ্বতীয়া ছেকেণ্ড গেট। এইখন চাওকচোন, বলকচোন। দ পৰ্বতীয়া ছেকেণ্ড গেটত কি বস্তু আছে। ইয়াতে লিখা আছে ধ্বংসাৱশেষ দ পৰ্বতীয়া। এইখন এখন কীৰ্তিচিহ্ন। দ পৰ্বতীয়া শিলৰ গেট, এইখন ছেকেণ্ড গেট বুলি কোৱা হয়। ইতিহাসমতে এইটো এটা আচলতে গুপ্তযুগীয় এটা মন্দিৰ আছিলে। কালক্ৰমত ধ্বংসস্তূপত পৰিণত হয়। য'ত খনন কাৰ্যত এই মন্দিৰৰ অৱশেষবিলাক পোৱা যায় আৰু এইখিনি উদ্ধাৰ হৈছে। আপোনালোকে দেখিছে এই মন্দিৰৰ এখন গেট, ছেকেণ্ড গেট। আচলতে গেট বুলি ক'লে এই গেটখনৰ কথাই কোৱা হৈছে, ছেকেণ্ড গেট। এইটো গুপ্তযুগীয় মন্দিৰ এইকাৰণেই কাৰণ সেই মন্দিৰবিলাকত আগতে এখন গৰ্ভগৃহ থাকে, য'ত এই দুৱাৰখনৰ ভিতৰতেই মন্দিৰটো পৰা থাকে। যিহেতু ধ্বংসত পৰিণত হৈ গৈছিলে, বাকীখিনি বস্তু ধ্বংস হৈ গ'ল, কিন্তু এই মন্দিৰটোৰ এইখিনি বস্তুৱেই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াতে মানুহে, যিহেতু এটা মন্দিৰ হয়, ইয়াতে গোটেইখিনি পূজা অৰ্চনা চলি থাকে। এই মন্দিৰৰ এই দুৱাৰখনতে, এইখন আচলতে সন্মুখভাগ আছিলে, যিখনৰ আপোনাৰ গেট বুলি ক'লোঁ আমি। যিহেতু এইখন এখন গেট হয়, কাৰণ ইয়াতে গেটখনৰ ভিতৰ পিনে আপোনাৰ মন্দিৰটো আছিলে। ইয়াতে গংগা আৰু যমুনা দেৱীৰ প্ৰতিমূৰ্তি আছে, আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে আৰু ইটাবিলাক দেখিলে গম পাব পুৰণিযুগীয় ইটা হয় গোটেই।